ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? 1949 চনৰ 26 নৱেম্বৰত। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা। ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ভাৰতৰ সংবিধানৰ জনক বুলি কাক কোৱা হয়? ডক্টৰ বি.আৰ. আম্বেদকাৰক। সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? 1946 চনৰ 9 ডিচেম্বৰত। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? ডক্টৰ শচীন্দ্ৰানন্দ সিনহা। ভাৰতৰ সংবিধান তৈয়াৰ কৰিবলৈ মুঠ কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ আৰু 18 দিন। ভাৰতৰ মূল সংবিধানখনত মুঠ কিমানটা অনুচ্ছেদ আৰু অনুসূচী আছিল? 395টা অনুচ্ছেদ আৰু 8টা অনুসূচী আছিল। বৰ্তমান ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে? 12টা। কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো লোৱা হৈছে? আমেৰিকা যুক্তৰাষ্ট্ৰ। সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা কোনটো সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত যোগ কৰা হৈছিল? 1976 চনৰ 42তম সংবিধান সংশোধনী আইনৰ দ্বাৰা। ভাৰতীয় সংবিধানৰ আত্মা বুলি কাক কোৱা হয়? সংবিধানৰ প্ৰস্তাৱনাক। বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন দেশৰ? ভাৰতবৰ্ষৰ। ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা হৈছে? 3য় অংশত। বৰ্তমান ভাৰতীয় নাগৰিকৰ মুঠ কিমানটা মৌলিক অধিকাৰ আছে? 6টা। মূল সংবিধানত থকা কোনটো মৌলিক অধিকাৰক পৰৱৰ্তী সময়ত বাদ দিয়া হৈছিল? সম্পত্তিৰ অধিকাৰক 1978 চনৰ 46তম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছিল। সংবিধানৰ কোনটো অনুচ্ছেদক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল? 32 নম্বৰ অনুচ্ছেদক। শিক্ষাৰ অধিকাৰক কেতিয়া মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয়? 2002 চনৰ 86তম সংশোধনীৰ দ্বাৰা। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? প্ৰাক্তন ছোভিয়েট ইউনিয়ন।